নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স ফুকন লং মিক্সাৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আমি আগৰ ভিডিঅ'টো দশম চৰকাৰ এটা বিশেষ পদক্ষেপ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন ক্লাছৰ সম্পৰ্কে আলোচনা কৰিছিলো যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই মই তেন্তে আই বটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব আজিৰ ভিডিঅ'টো আজি অৰ্থাৎ সোমবাৰ 4 তাৰিখৰ পৰা আকৌ লকডাউন 4 মে'ৰ পৰা লকডাউন আকৌ বৃদ্ধি হ'ল হে লকডাউন সময়ছোৱাত কি খোলা আৰু কি বন্ধ থাকিব আৰু ক'ত শিথিল হৈছে তাৰ অসম চৰকাৰে হে তাৰ প্ৰতি এখন অফিচিয়েল নটিচ পঠিয়াইছে ইম্পৰ্টেন্ট গাইডলাইন্স দিছে এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও সংবাদ মাধ্যমত জনাইছে কি খোলা থাকিব কি বন্ধ থাকিব আহক এই সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু যদি মোৰ চেনেলটো প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তাত কৈছে যে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যত সান্ধ্য আইন ঘোষণা কৰিছে সকলো ব্যক্তিগত চিকিৎসালয় খোলা হ'ব সকলো দোকান পোহৰ কাৰ্যালয় 5 বজাত বন্ধ কৰিব লাগিব ৰাজ্যৰ বজাৰ শ্বপিং মল সিনেমা হল জিম থিয়েটাৰ বিবাহ হল আদি বন্ধ থাকিব দুচকীয়া বাহনত চালকৰ লগত মহিলা নাইবা 12 বছৰ তলৰ শিশুহে যাব পাৰিব চাৰিচকীয়া বাহনত চালকে কেৱল দুজনহে নিব পাৰিব সকলো নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কিন্তু 50% বনুৱাহে নিয়োগ কৰিব পাৰিব নিৰ্মাণ কাৰ্যত সোমবাৰ অৰ্থাৎ 4 তাৰিখৰ পৰা চৰকাৰী আৰু বেচৰকাৰী অফিচত 50% কৰ্মচাৰী 5 বছৰৰ তলৰ শিশু থকা মহিলা কৰ্মচাৰী চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত বাধা আহিব নালাগে মানে চাহ আইচক্ৰীম আদি বিপণী গ্ৰীণ জোনটো তাত ৰৈ খাব নোৱাৰিব স্বাস্থ্য সেৱাৰ লগত জড়িত থকা বিপণী বা প্ৰতিষ্ঠান কিতাপৰ দোকান খোলা থাকিব বুলি কৈছে অৰেঞ্জ জোনত ঔষধৰ বিপণী জৰুৰী সেৱা শাক-পাচলি আৰু গেলামালৰ দোকানহে খোলা থাকিব অৰেঞ্জ জোনৰ ভিতৰত কোনো গাড়ী যাব নোৱাৰিব আৰু গলে তাৰ পৰা ওলাই আহিব নোৱাৰিব এই শ্ব'ৰুম খুলিব পাৰিব কিন্তু বিভিন্ন সৰঞ্জাম দোকানৰ ক্ষেত্ৰত 1/3হে খুলিব পাৰিব মাজুলী আৰু উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা চলা জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব যিবোৰ দোকান খুলিব তাত দোকানৰ স্বত্বাধিকাৰীয়ে যোগান ধৰিব লাগিব মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক 65 বছৰীয়া ব্যক্তি আৰু 12 বছৰ তলৰ শিশু ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰিব যিসকল অসুস্থ ব্যক্তি যাৰ বছৰ 65 তেওঁলোকে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিব পাৰিব এএছটিচি অনুমতি অবিহনে বাছ চলাব নোৱাৰিব কিন্তু 50% যাত্ৰীহে নিব লাগিব ৰেড আৰু অৰেঞ্জ জোনত বাছ ফাৰ্মাচী সমূহ সকলো সময়তে খোলাৰ অনুমতি দিছে বঙাইগাঁও ধুবুৰী মৰিগাঁও গোৱালপাৰ জিলাত এই শিথিলতা নাথাকে সকলো পৰিস্থিতিৰ সময়তে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি অসম চৰকাৰে জনাইছে আৰু যিটো সংবাদ মাধ্যমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে তাৰ মোৰ ফেচবুকৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ